তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আমি তাৰ বাবে অত্যন্ত সুখী কাৰণ তেওঁলোকে ইনভেষ্টিগেশ্যনটো খুবেই ভালকৈ আগবঢ়াই নিছে আমি জানো আমি আৰক্ষী CID দল আৰু চৰকাৰক সম্পূৰ্ণ সহযোগিতা কৰি আছো কৰি যাম আৰু দোষীয়ে শাস্তি পাবই লাগিব খালি ৰাইজে নিজৰ জোৰটো এৰিব নালাগে ৰাইজে নিজৰ জোৰটো দি থাকক আৰু জাষ্টিছটো খুব সোনকালে হ'ব যোৰহাটখন নিজৰ ঘৰ গতিকে দাদাকটো ইয়ালৈ আনিবই লাগিব গতিকে অনা হ'ল এতিয়া মানুহখিনি মৰম চেনেহ আৰু বহুত ধৈৰ্যৰে তেওঁলোক ৰৈ আছিলে কাৰণ তেওঁলোক নিজৰ মানুহ এতিয়া আহিলো আৰু তেওঁলোকে যিমান আদৰ সাদৰেৰে কামখিনি কৰিছে দেখি পেলাই মানে লাগিছে দাদা ইয়াতে আছে আৰু ইয়াতে থাকিব স্মৃতি বহুত আছে আমি ইয়াতে ডাঙৰ হোৱা আমি ইয়াতে নাচ গান কৰা নাটক কৰা গোটেইবোৰ স্মৃতিয়ে আহিছে এইখন ষ্টেডিয়ামতে বহুতবাৰ আমি প্ৰগ্ৰাম কৰিছো